ৰঙিয়াৰ ১ নং ধূষিত অগ্নিকাণ্ড গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত হয় এই অগ্নিকাণ্ড দুটাকৈ পৰিয়ালৰ গৃহসহ সামগ্ৰী আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংসস্তূপত পৰিণত কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কয়া আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ধূষিত দুপৰীয়া হোৱাত বিধ্বংসী অগ্নিকাণ্ড এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে দুটা পৰিয়ালৰ গৃহসহ সামগ্ৰী ভস্মীভূত হয় বহু পলমকৈ উপস্থিত অগ্নি নিৰ্বাপক বাহিনী স্থানীয় ৰাইজে জুই নুমাবলৈ সক্ষম হ'ল যদিও দুটা পৰিয়ালৰ ঘৰবাৰী সা সামগ্ৰী আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংসস্তূপত পৰিণত বহু লাখ টকাৰ ক্ষতি যিটো মোৰ বস্তি মোক আহোঁতে ঘৰ মই বস্তিত মই আশীৰ্বাদ দেখা মই ধোঁৱা দেখিলোঁ যিটো সম্ভৱ মানে চিলিণ্ডাৰৰ পৰা যিটো মানে লাগিছে এটা চিলিণ্ডাৰ বাছ হৈছে আমি ৰাইজে আমি জুই নুমাবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছোঁ চেষ্টা কৰাৰ উপৰি তেওঁলোকৰ গোটেইকেইটা ঘৰ সম্পূৰ্ণকৈ মানে জুই আগুৰি পেলালে আমাৰ তেওঁলোকৰ তাত কি আছিলে টিউবৱেলৰ মানে পাইপ আছিলে পাইপ লাইন থকালৈ আমি পানী মাৰিব পাৰিছোঁ তাৰ পৰাই মানে আমি আৰু পাৰা নাই মানুহ যিমান পাৰে সিমান কষ্ট কৰিছে মানুহ আহি কলগছ মাৰিছে বালি মাৰিছে পানী মাৰিছে বাল্টিকেইটা আহি ৰাইজে মোটামুটি 80% জুই নিৰ্বাপিত কৰিছে তাৰপিছত ফায়াৰ ব্ৰিগেড প্ৰায় 1 ঘণ্টাৰ পিছত আহি পাইছে 3খন ফায়াৰ ব্ৰিগেড আহি পাইছে ইতিমধ্যে ফায়াৰ ব্ৰিগেডে কাম কৰি আছে জুই নুমুৱাৰ কাম ফায়াৰ ব্ৰিগেডে কৰি আছে ইয়াৰ পৰা প্ৰায় ৰঙিয়া বা ডিমু প্ৰায় 10-12 কিলোমিটাৰ দূৰ আহোঁতে প্ৰায় তেওঁলোকৰ মানে 45 মিনিট 1 ঘণ্টা লাগি এই ঠাইখিনিৰ নাম 1 নম্বৰ ধুই আৰু তেওঁলোকৰ নাম হ'ল এজনৰ নাম ভাইকৰ নাম আব্দুল হামিদ আৰু এজনৰ মুজিবুৰ ৰহমান দেউতা তেওঁলোকৰ হ'ল হাফিজ আলী মানে চিলিণ্ডাৰৰ পৰা জুইটো লাগিছে জুইটো সম্ভৱ আমি এতিয়াও তাৰমানে এই বস্তু কৰিব লাগিছে আমি ক'ব পৰা নাই উৎসটো কৰিব হৈছে সম্ভৱতঃ চিলিণ্ডাৰৰ পৰা হ'ব বুলি আমাৰ অনুমান হৈছে তেওঁলোকৰ লগতো আমি এতিয়ালৈ কোনো কথা পাতিব পৰা নাই খুব দুখ লগা ঘটনা তেওঁ মোটামুটি খুব সহজ সৰল ল'ৰাই আছিল নিজে কষ্ট কৰি চলি আছিল আজি মই হঠাৎ গম পাই ৰঙিয়াত গৈছিলোঁ ৰঙিয়াৰ পৰা কিন্তু আহি দেখা পালোঁ ফায়াৰ ব্ৰিগেডৰ গাড়ী হোৱাত অলপ দেৰি হ'ল মোটামুটি 4 ঘৰ মোটামুটি ছিন্ন বিচ্ছিন্ন হৈ গৈছে আৰু তেওঁৰ মোটামুটি পৰিয়ালবোৰ মোটামুটি 8 পৰা গোটা পৰা গৈছে আমি এইটো চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে তেওঁৰ মোটামুটি যিখিনি বস্তু ক্ষতিসাধন হৈছে চৰকাৰে তেওঁক সাহাৰ্য দিয়ে আৰু এই পৰিয়ালটোক আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াকো মই অনুৰোধ কৰিছোঁ যাতে তেখেতে এই পৰিয়ালটোৰ একবাৰ খবৰ লৈ সহানুভূতি প্ৰকাশ কৰে আৰু আমাৰ প্ৰশাসন বিভাগৰ পৰাই যাতে খুব এটা ভাল মানে পদক্ষেপ লয় এই মুজিবুৰ ৰহমান আব্দুল হামিদ নামৰ ব্যক্তিকেইজনক চৰকাৰৰ ফালৰ পৰা ভাল সাহাৰ্য পোৱাৰ এটা ব্যৱস্থা কৰি দিয়ে আৰু আমাৰ ফালৰ পৰা আমি ৰাইজে যি সহায় সহযোগ কৰিব পাৰোঁ নিশ্চয় আমি সহায় সহযোগ কৰিম বুলি আমি কথা দিছোঁ সংঘটিত ঘটনাটো মানে হঠাৎ এনেকুৱা ঘটনা এটা ঘটি গ'ল যিটোৰ কাৰণে মানে গোটেই দুখনকৈ ঘৰ চাৰখাৰ হৈ গ'ল আমি বেয়া ৰাইজখিনিয়ে যিখিনি পাৰোঁ যিমানখিনি পাৰোঁ পানীৰে বাল্টিৰে যেনেকৈ নহওক আমি জুই নুমাবলৈ চেষ্টা কৰিছোঁ যি নহওক ফায়াৰ ব্ৰিগেডৰ গাড়ীকেইখন অলপ আহিব দেৰি হৈছে তাৰ কাৰণে মানুহ অলপ উপকৃত হৈছে 2-4জন মানুহে আমাৰ কয়া থানাৰ আৰক্ষীকেইজনেও ভালে সঁহাৰি দিছে লগে লগে আহি উপস্থিত হৈছে যদিও ফায়াৰ ব্ৰিগেডৰ গাড়ীকেইখন দেৰিকৈ অহাত অলপমান আমাৰ অসুবিধাৰ সন্মুখীন হৈছিল হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DX365